গাইজ গুড মৰ্ণিং। আজি ঈদৰ আগদিনা এতিয়া উঠিছোঁ। ইয়াৰ ফাতেমা শুই আছে। আপোনালোক চাই থাকক আজি কি কৰোঁ। আজি বহুত কাম আছে ঈদৰ আগদিনা। এতিয়া শাক কাটিছোঁ, পিঁয়াজ, ইয়াত নহৰু, আৰু ইয়াত কোনোবাই আহিছে। ইয়া সৰু টিকলিজনী টিকলি 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 আহিছে। তেল নাই, তেল খতম হৈ গ'ল। আজি তেল আনিব মিলৰ পৰা। সব গুলি তামান্না আহিছে দে। মানে রসুন দিয়ে আছে, নহৰু দি আছে, নহৰু তো ৰচুন না নহৰু। বাজিওন তেলের মাঝে সুগন্ধা ধরবো, বাড়ি মারবা ডাক লাগে। তেলের মাঝে সুগন্ধা ধরে থাকে। এতিয়া চাউল জাৰি আছোঁ। চাউল ফাতেমাই কোনে খেলি আছে। যান এতিয়া গা ধুই আহিছোঁ। এতিয়া ভাত খাম, তাৰপাছত কি কৰিম দেখাই যাম। এয়া ফাতেমা মেহেন্দি লগাইছে, চাওক ঈদৰ মেহেন্দি। নেনা মেহেন্দি লগাইছে, চাওক কিমান ধুনীয়া হৈছে। আৰু ইয়াত মচিৰা ইয়াত মচিৰা আহিছে, মচিৰা আহিছে, মচিৰা ইয়াত সুন্দৰী আহিছে। আজি মই দেৰিকে ভিডিঅ' বনাই আছোঁ। এতিয়া ৰাতি হৈ গৈছে, মই ৰাতি ৰান্ধি আছোঁ। এতিয়া মাছ ভাজিছোঁ, মাছ ৰান্ধিম। এতিয়া মাছ ভজা হৈ গ'ল। ফাতেমাৰ কাৰণে দুটা ভাজিছোঁ। মাছৰ কণী পিঁয়াজৰ লগত দিছোঁ। পানী দি দিছোঁ, হাতটো ধুলোঁ। এতিয়া মাছৰ কণী ভাজিছোঁ। আপোনালোক খাই থাকক। গাইজ বেছি গৰম লাগি আছে, চাওক মই পানী হৈ গৈছোঁ একেবাৰে। আমি বহুত গৰম দিছে। গাইজ মই মেহেন্দি লগাই লৈছোঁ, ঈদৰ মেহেন্দি। চাওক ওপৰৰ পৰা দেখাই দিছোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। ফাতেমা মেহেন্দি লগাই হৈ গৈছে, চাওক।